নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আছামিজ ছাবজেক্টৰ কেইটামান কমন কুৱেশ্যন। এবাৰ 2022 ফাইনেল এক্সামত আহিবলগীয়া কুৱেশ্যন। চ' তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা আৰু স্কিপ নকৰিবা, আৰু ভিডিঅ'টি বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। আজি মই এই ভিডিঅ'টিত তোমালোকৰ বাবে সমতুকা আৰু মূল ভাৱ এই দুটা বিষয়ৰ ওপৰত কুৱেশ্যন লৈ আহিছোঁ। চ' তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। আৰু তোমালোকৰ প্ৰত্যেক ফাইনেল এক্সামতে 6 মাৰ্কৰ সমতুকা লিখিবলৈ আহে গদ্য ছেকশ্যনৰ পৰা, আৰু সেই সমতুকা লেখকৰ ওপৰত আহে নাইবা কিছুমান বিষয়ৰ ওপৰত দি দিয়ে তোমালোকৰ গদ্যৰ ভিতৰত থকা বিষয়বস্তুৰ ওপৰত। চ' বেছিকৈ মই তোমালোকৰ লেখকৰ ওপৰত অহাই দেখিছোঁ সমতুকা। 2019 পৰা তোমালোকৰ লেখকৰ ওপৰত সমতুকা অহা মই দেখিছোঁ। সেইকাৰণে তোমালোকক মই লেখকৰ ওপৰত দুটা দি দিছোঁ। এইকেইটাৰ নিশ্চয় এবাৰ আহিব, কমন তোমালোকৰ পৰিবই। আৰু তোমালোকৰ দুটা বিষয় দি দিছোঁ, আৰু সেইকেইটা চোৱাচোন। সত্যনাথ বৰা, প্ৰফুল্ল দত্ত গোস্বামী, অংকীয়া ভাওনা নাইবা আহোম যুগৰ খেল ধেমালি, এইকেইটা বিষয়ৰ ওপৰত তোমালোকে সমতুকা চাই যাবা। 6 মাৰ্কৰ কাৰণে তোমালোকৰ ইয়াৰ ভিতৰত যিকোনো এটা তোমালোকৰ পৰিবই, আৰু তোমালোকৰ 3টা বা 4টা দি দিয়া অপশ্যন। চ' তোমালোকে তাৰে এটা চিলেক্ট কৰিব লাগিব। তাৰপিছতে এতিয়া চোৱা মূল ভাৱ, আৰু তোমালোকৰ পদ্য ছেকশ্যনৰ পৰা তোমালোকৰ মূল ভাৱ লিখিবলৈ আহে 3টা বা 4টা পদ্য দি দিয়ে, আৰু সেই পদ্যৰ যিকোনো এটা কবিতাৰ মূল ভাৱখিনি লিখিব লাগে, আৰু এই মূল ভাৱখিনি 6 মাৰ্কৰ কাৰণে আহে। চ' তোমালোকৰ এইবাৰ মূল ভাৱ তোমালোকৰ বৰগীত জয় জয় যাদৱ আৰু বন কুঁৱৰী, এখন চিঠি আৰু লাচিত ফুকন, এই কবিতাকেইটা তোমালোকৰ বাবে মই কমন বুলি ভাবি উলিয়াই দিছোঁ তোমালোকৰ বাবে। চ' তোমালোকে এই প্ৰশ্নকেইটা বা এই সমতুকা বা মূল ভাৱকেইটা তোমালোকে ফ'ল' কৰি যাবা পৰীক্ষাৰ কাৰণে। নিশ্চয় তোমালোকৰ এইকেইটা আহিবই। মই তোমালোকক প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰৰ পৰা বাছি তোমালোকৰ বাবে এইকেইটা দিছোঁ। কোনকেইটা আহিব চাই অনুমান কৰিবা। এইকেইটা এবাৰ কমন হোৱাৰ চান্স আছে, সেইকাৰণে মই তোমালোকক বাছি দিছোঁ। চ' আজিলৈ ধন্যবাদ।